Hi. তো hey friends, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল, কিন্তু মোৰ খবৰ বহুত বেয়া। কেলে বেয়া মানে ইটোৰ পিছত সিটো বেমাৰ, সিটোৰ পিছত সিটো বেমাৰ, মানে মই শান্তি পোৱা নাই বুলি ক'ব লাগিব। আজি দেওবাৰ, কিন্তু আজি বাৰু ছুটিয়ে। কিন্তু দিনটো মানে ইমানেই মোৰ বিষ, বাপৰে। ৰাতিপুৱা শুই উঠিব পৰা ইমানেই মূৰ বিষালে, মানুহজনক টেবলেট অনোৱাই ভাত অকণমান খাই টেবলেট এটা খাই এতিয়া অকণমান শান্তি পাইছোঁ। মানে হ'লেও মোৰতো অলপ গধুৰ লাগি আছে বাৰু। আজি বুলিয়ে নহয়, মোৰ এইকেইদিনা ডেইলি তেনেকুৱা হৈ আছে। মানে মূৰ বিষ বুলি নহয়, তাৰমানে ইটো সিটো, মানে পেট বেয়া, কিবা বেয়া, জ্বৰ, মানে দুৰ্বল তেনেকুৱা লেখীয়া হৈ আছোঁ। ভাবিলোঁ বহুত দিন ভিডিঅ' একো কৰা নাই। ভিডিঅ' মই কেতিয়াবা কৰি থওঁ, কিন্তু মই এডিটিং কৰি দিবলৈ এলাহ। কেলৈ জানো এলাহ লাগে। ভাবিলোঁ আজিও বনাওঁচোন বাৰু, এডিটিং কৰি কেতিয়া দিব পাৰোঁ সেইটো চাওঁ। আজি কি ভিডিঅ'? আজি পিছবেলা হ'লেই। মই আজি বহুত দিনৰ মূৰত খিচিৰি বনাবলৈ লৈছোঁ। বেলেগে কোনোবাই ছাগলী মাংস বনোৱাৰ ৰেচিপি দিয়ে, কোনোবাই পোলাও চোলাও বনোৱাৰ ৰেচিপি দিয়ে, আৰু কেতিয়াবা খিচিৰি খাবলৈ মন যায় নহয়। এতিয়া মোৰ মন গৈছে অকণমান খিচিৰি খাবলৈ। তো এতিয়া খিচিৰি মই ৰেডি কৰি থৈছোঁ, চিম্পুলকৈ বনাওঁ, ইমান চটপটাও নকৰোঁ, তাৰমানে ইমান জ্বলা চলাও নিদিওঁ। চাওঁচোন বলক কেনেকৈনো বনাওঁ। মই ইয়াতে 1 কাপ মানে মচুৰ দালি আৰু বুটৰ দালি এনেকৈ মিক্স কৰি পেলাই, আৰু চাউল 1 কাপ দি তিয়াই থৈ দিছোঁ। আৰু এইখিনি চব্জি মানে মটৰ দিম, বিনছ, আৰু এইটো আলু দি পেলাই এইখিনি মই প্ৰথমতে বইল কৰি ল'ম, তাৰপিছত দেখাই আছোঁ। কেৰাহীটোত এনেকৈ অকণমান তেল দিছোঁ, যাতে চব্জিখিনি কৰি ল'ব পাৰোঁ। এতিয়া মই চব্জিখিনি অলপমান ভাজি ল'ম। ভাজি লৈ পেলাই ইয়াত চাউল আৰু দালিটো দি আকৌ মানে অলপমান ভাজি ল'ম। এয়া চাউল আৰু দালি দি দিলোঁ। তাৰপিছত এতিয়া কুকাৰত দি দিম। কুকাৰত দি পেলাই জোখমতে পানী দি পেলাই উঠাই দিম। মই বেছিকৈ দেখুওৱা নাই, ভিডিঅ'টো দীঘল হৈ যাব, আৰু খিচিৰিনো কোনে বনায় চবেই জানে, পটাপট বনাই দিলেই হ'ল। মই আজি এনেই দেখাবলৈ মন গ'ল দেখালোঁ, ভাবিলোঁ বহুত দিন ভিডিঅ' কৰা নাই, কৰি দিলোঁ। এতিয়া তাৰপিছত এতিয়া তেল মাৰিম। তেল মাৰিবৰ কাৰণে হৈছে বিলাহী 2টা, জলকীয়া, তাৰপিছত ইয়াতে তেল অলপ আকৌ গৰম কৰি লৈ পাঁচফোৰণ দি দিছোঁ। পাঁচফোৰণ দি পেলাই পাঁচফোৰণ দি দিলোঁ, বিলাহী দি দিলোঁ, জলকীয়া দি দিলোঁ। এতিয়া ধুনীয়াকৈ লৰাই মেলি বিলাহীখিনি সিজাৰ পিছত নিমখ হালধি দিলোঁ। নিমখ হালধি যিহেতু দিয়া নাছিলোঁ, নিমখ হালধি দি পেলাই হিলাই মেলি দি, আৰু সিজাৰ পিছত আকৌ খিচিৰিখিনি ইয়াতে দি দিম। তাৰপিছত মোৰ খিচিৰি কমপ্লিট হৈ যাব। ইমান ধুনীয়াকৈ ইমান ডিটেইলছত দেখুওৱা নাই, আনকালে ভিডিঅ'টো দীঘল হৈ যাব। এতিয়া এয়া মোৰ খিচিৰি হৈ গ'ল। এতিয়া খাব লাগে, খাই লৈ পিছত কথা পাতিম। তো ফ্ৰেণ্ডছ, এতিয়া খিচিৰি খালোঁ, খাই বৈ আজৰি। এতিয়া গধূলি হ'ব হ'ল। এতিয়া গধূলি সময়ত খিচিৰি খাই আকৌ ৰাতিকৈ ভাত কি হয় নাজানো, হয়তো দেৰিকৈ খোৱা হ'বও পাৰে। এতিয়া মই এটা আপোনালোকক বস্তু দেখাম, মানে ৱেক্সিং, যিটো ভিতৰ ষ্ট্ৰিপছ যোনটো আহে সেইটো দেখাম। মই আজি অনোৱাইছিলোঁ। ইভাগে মই সেইটো নানো, ইভাগে ৱেক্সিং কৰোঁ পাৰ্লাৰত। এতিয়া মই সেইটো অনোৱাইছিলোঁ আণ্ডাৰআৰ্মছৰ কাৰণে, কিন্তু মই দেখাইছোঁ ৰ'ব 1 মিনিট। এইটো এমেজনত অনোৱাইছিলোঁ, এমেজনত। এইটো মানে হাত ভৰি এইবিলাকৰ কাৰণে ৱেক্সিং কৰিবলৈ হয়তো ভাল হ'ব, কিন্তু আণ্ডাৰআৰ্মছত ভাল নহয়। মই এটা ৰিভিউ দেখিছিলোঁ, সেইটোততো পূৰা একদম লগালগ ওলাই যোৱা দেখায়।
আণ্ডাৰ আৰ্মছৰ মানে যোনখিনি হেয়াৰ সেইবিলাক ওলাই যোৱা দেখায়, কিন্তু সেইটো নহয়। মই আজি ট্ৰাই কৰিছিলোঁ। মোৰ বাৰু ইমান বেছি চুলি নাই, কমকৈ আছে, সেই কমকৈ থকাখিনিকে নোলালে। এইটো আণ্ডাৰ আৰ্মছৰ কাৰণে ইমান ভাল ৰিজাল্ট নিদিয়ে। আপোনালোকে ৰিভিউ দেখি পেলাই কিছুমানে দেখাব যে একদম পটাপট ওলাই যায়, কেতিয়াও নিদিয়ে। এইটো হেণ্ড আৰু লেগছৰ কাৰণে ভাল হ'ব। মই কৰি চাইছিলোঁ। মোৰ ইয়াত আহিছিলে 10খন ষ্ট্ৰিপছ, এনেকুৱা ষ্ট্ৰিপছ বুলি কয়নে, 10খন ষ্ট্ৰিপছ আহিছিলে এনেকুৱা। মই তাৰে 2খন ইউজ কৰিলোঁ, অকল মাত্ৰ আণ্ডাৰ আৰ্মছত, তথাপিতো ভালকৈ চাফা নহ'ল। এনেকুৱা আহে 4টা পেকেট আহে। ইয়াৰ আহে 10খন। এতিয়া মোৰ ওচৰত আছে 8খন। মই 2খন ইউজ কৰিলোঁ। ইয়াৰ আহে 4টা। আৰু আপোনালোকে যদি বুজি নাপায় তেতিয়াহ'লে ইয়াত এখন দিয়া আছে, এইখন ভালকৈ পঢ়ি আপোনালোকে বুজি ল'ব পাৰিব কেনেকৈ কয় কি কথা। আৰু কালি নাইকাত দিছিলোঁ মই 2টামান লিপষ্টিক্স আৰু এটা ছানস্ক্ৰীণ। ৰ'ব দেখাইছোঁ। এয়া নাইকাত দিছিলোঁ 2টামান বস্তু, 2টামান মানে একেবাৰে বস্তু, ইমান বেছি দিয়া নাই, মাত্ৰ 2টামান দিছিলোঁ। জানা আল্টা চি ড্ৰাই টাচ ছানব্লক SPF 50 ছানস্ক্ৰীণ। এইটো মই ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ, মানে আজি ফাৰ্ষ্ট লগাইছোঁ মই। ভাল পাইছোঁ লগাই। ইয়াৰ কোনো হোৱাইট কাষ্ট নিদিয়ে। তাৰমানে কিছুমান ছানস্ক্ৰীণ লগোৱাৰ পিছত আমাৰ স্কিনত কিছুমান এটা হোৱাইটনেছ দেখায়, বা কিছুমানত ফাউণ্ডেশ্যন, যেনেকৈ লোটাছটোত ফাউণ্ডেশ্যন নলগালোঁ হয় তেনেকুৱা লিখে। মই সেইটো বস্তু বেয়া পাওঁ। ক্ৰীমৰ লিখাই কাম কৰিব লাগে, তেতিয়া মই ভাল পাওঁ। তাৰমানে এইটো বস্তুৱে তেনেকুৱাই মই যিটো ভাল পাওঁ তাৰমানে তেনেকেই কাম কৰিছে। গতিকে এইটো মই ভাল পাইছোঁ। আকৌ মই অৰ্ডাৰ দিম। এইটো মই সৰুটো 30 ml মই ট্ৰাই কৰিছোঁ। ইয়াৰ ডাঙৰটো হৈছে 88 ml। সেইটো মই নিশ্চয় অৰ্ডাৰ দিম বুলি ভাবিছোঁ। তাৰপিছত এইটো হ'ল চুইছ বিউটি মেট লিপষ্টিক, পূৰা ৰেড। এইটো ইয়াৰ শ্বেড হৈছে 01 হট ৰেড, 01 হট ৰেড। আৰু এইটো একেবাৰে সস্তীয়া লিপষ্টিক, একেবাৰে সস্তীয়া। ইয়াৰ দামটো হৈছে 90 rupees অনলি। ইয়াৰ দাম হৈছে 90 rupees। ইনচাইড কছমেটিক্স। আৰু এতিয়া মই এইটোৱে লগাইছোঁ, আজি দিনটো লগাইছোঁ ওঠত। ৰাতিপুৱাই লগোৱা। মই মুখখন ৰাতিপুৱাই গা ধুওঁতে যি ছানস্ক্ৰীণ লগালোঁ। তাৰপিছত মই বেমাৰত শুইও আছিলোঁ। যেনেকৈ লগাইছিলোঁ মই তেনেকেই আছোঁ। ভিডিঅ' শ্বুটো তেনেকেই কৰিছোঁ। এইটো হ'ল ইনচাইড কছমেটিক্সৰ লিপষ্টিক, মই লগোৱা শ্বেডটো। ইয়াৰ শ্বেড হৈছে 19 ড্ৰাইভ। আৰু এটা লিপ গ্ল'জ, এইটো হৈছে লিপ গ্ল'জ। এইটো একেই ইনচাইড কছমেটিক্সৰ হয়। এইটো ইয়াৰ শ্বেড নাম্বাৰ হৈছে 03। মই ভালকৈ ধৰিব পৰা নাই কি লিখা আছে 03 তলত। হ'লেও ইয়াৰ শ্বেড নাম্বাৰ হৈছে ইনচাইড কছমেটিক লিপ গ্ল'জ 03। এইকেইটা ইমানকেইটাই আনিছিলোঁ। লাহে লাহে অৰ্ডাৰ দি থাকোঁ। এইটো আনিলোঁ এমেজনত, আৰু ফ্লিপকাৰ্টত দিয়া আছে এখন শাৰী। তেনেকৈ লাহে আনি থকা হয়, কিন্তু দেখুওৱা নহয়। আজি ভিডিঅ'টো যিহেতু কৰিলোঁ সেইকাৰণে দেখাই দিছোঁ। তো শেষ কৰাৰ আগতে ভাবিলোঁ আপোনালোকৰ আগত আৰু এটা টিপছ শ্বেয়াৰ কৰোঁ ক্লিনজিঙৰ। যিহেতু মই ইয়াত লৈছোঁ অলপ বেচনটো জানেই কিমান আমাৰ স্কিনৰ কাৰণে উপকাৰী। এটা বিলাহী আৰু অলপমান কেঁচা গাখীৰ ল'ম। ৰ'ব দেখাইছোঁ। ইয়াৰ কেঁচা গাখীৰ, বেচন আৰু বিলাহীটো এনেকৈ তাত চেপি ল'ম। তাৰ ভিতৰৰ যোনটো ৰস সেইখিনি চেপি ল'ম। চেপি পেলাই তাৰ লগত গাখীৰ মিক্স কৰি দিম। মিক্স কৰি এইখিনি ফেটি ল'ম।
গাখীৰ দি দিলোঁ, তাৰপৰা এইখিনি ফেটি লৈ পেলাই এতিয়া কি কৰিম, মই যোনডোখৰ বিলাহী মানে চেপি দিলোঁ তাত সেইডোখৰ বিলাহীয়ে মুখখন অলপ সেই বিলাহীডোখৰ অকণমান মানে মুখত ঘঁহি ল'ম। ঘঁহি লৈ পেলাই 5 মিনিটমান ঘঁহি ল'ব আপোনালোকৰ যদি টাইম আছে। তাৰপিছত ধুই আহিলোঁ, ধুই আহি মই আকৌ এইখিনি ধুনীয়াকৈ মাছাজ কৰি লগাম। মই বেছি স্পীডত ভিডিঅ'টো দেখাই দিছোঁ, কাৰণ কেলৈ ভিডিঅ'টো বহুত বেছি লং হৈ যাব, আপোনালোকৰ অসুবিধা হ'ব। তো এতিয়া মই এইখিনি ধুনীয়াকৈ মাছাজ কৰি লৈছোঁ, এইখিনি দি পেলাই তাৰপিছত খুব বেছি 5 মিনিটমান কৰিম। তাৰপৰা 10-15 মিনিটমান মুখত থৈ পেলাই মই আকৌ ধুই আহিম। এনেদৰেই মাছাজ কৰি লগাব। আৰু জানেই আমাৰ কিছুমান ঘৰতে বহুত ভাল বস্তু পায়, যেনে ধৰক পিঠাগুড়ি আপুনি মুখত ঘঁহিব পাৰে, স্কিনৰ কাৰণে বহুত ভাল। আৰু গাখীৰ, আপোনাৰ বিলাহী, যাৰ বেছি দাগ থাকে সি আলুৰ ৰস ঘঁহিব পাৰে। এতিয়া মোৰ এইখিনি মাছাজ কৰি হৈ গ'ল, মই 10-15 মিনিটমান ৰাখিম। ৰাখি পেলাই অকণমান শুকোৱা মাত্ৰক মই আকৌ ধুই আহিম। ধুই আহি এয়া মই আপোনাৰ আগত আকৌ পালোহি, ধুই মুখ চুখ ধুই আহি এতিয়া মুখখন ধুনীয়াকৈ মুচি ল'ম। কিমান যে ভাল লাগে নিজৰ স্কিনটো নিজেই যেতিয়া এনেকৈ ধৰক চাফা কৰোঁ। মইতো বাৰু ডেইলি চাফা কৰোঁ। ডেইলি মানে কি, মই ধৰক এনেকৈ পেক নলগাওঁ, মই ৰাতিপুৱা নহ'লে বা গধূলি পাৰ্লাৰৰ পৰা আহি হওক বা পাৰ্লাৰলৈ যোৱাৰ আগত বেচন দি মুখখন মানে অকণমান বেচনৰ লগত পানী দিয়ে হ'লেও মুখখন হেৰি কৰোঁ। অকল শুদ্ধ বেচন দি হ'লেও মুখখন চাফা কৰোঁ, বহুত চাফা লাগে মুখখন। বেচনৰ লিখাটো ভাল, ক্লিনজাৰ হ'বই নহয়। গাখীৰটো মানে কেঁচা গাখীৰটো দি দিলেতো তাত আৰু ক'বই নালাগে কিমানখিনি ভাল কাম কৰিব পাৰে। তো এতিয়া মোৰ মুখ চুখ চাফা কৰি ল'লোঁ, বছ এতিয়া মইশ্চাৰাইজাৰ লগাম। মইশ্চাৰাইজাৰ কাৰণে মই লৈছোঁ এইটো প'ণ্ডছ লাইট মইশ্চাৰাইজাৰ নন। তো এতিয়া মইশ্চাৰাইজাৰ লগাই ল'লোঁ, এতিয়া হৈ গ'ল আৰু কি কৰিম। এতিয়া আমাৰ পোৱালীয়ে কিতাপ পঢ়ি আছে, তাৰো হৈ গ'ল বুলিছে। ইমান চিঞৰি কিতাপ পঢ়াব লাগে, তাৰো ঠিক নাই। কিতাপ পঢ়কে চিঞৰোঁতে বহুত টাইম যায়গৈ তাত। এতিয়া মইশ্চাৰাইজাৰ লগাই স্কিনটো চাইনিং কি ধুনীয়া লাগে। আপোনালোকে ট্ৰাই কৰিব, অকল চাই থাকিলে নহয়, ট্ৰাই কৰিব। কাহ হৈছে পোৱালি, গৰম হৈছে কি নাই, ফ্ৰিজৰ পানী খাবলৈ ধৰিছে কাৰণে কাহ হৈছে। তো আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ বুলি ভাবিছোঁ। আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। যদি ভাল লাগিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে মোৰ চেনেলটো প্লিজ লাইক এটা কৰিব, ছাবস্ক্ৰাইব কৰিব বছ। আৰু এই ভিডিঅ'টো মানে স্কিন কেয়াৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব, যাতে সকলো স্কিন ধুনীয়া হৈ থাকে। শ্বেয়াৰ কৰিব, লগতে বেলটোকো বজাই দিব। তো বাই 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 দোস্তো।